এক সীমাহীন অনিশ্চয়তাই বাটত ৰৈ আছে এক প্ৰাচীৰ হৈ। আততায়ীৰ বন্ধকত আত্মীয়ৰ প্ৰাণ, সময় ভীষণ সুখী, ধৰাশায়ী আজি নিৰ্দোষী, মানৱতা সততা ধৰ্ষিতা আজি। আই যে নাই কণমানি ভনী, নতুবা অসহায় বৃদ্ধা, কোনো নাযায় শাৰী। কাৰ বাবে সময় হ'ব পাৰে সুখী, এক সীমাহীন অনিশ্চয়তাৰ প্ৰাচীৰ হৈ সময়ে ধৰাশায়ী কৰে আপোনাক আৰু মোক। কলুষিত হৈ আকাশ বতাহ, অস্বাভাৱিক নহয় সেয়া, অস্বাভাৱিক নহয়। মানি লওক অথবা সলাই লওক নিজক, সময় নিজেই ধৰ্ষিতা। হিংসাৰ দাবানল নে পথভ্ৰষ্টতা, ধূসৰতা মাথো। সময় ভীষণ সুখী, বুকু উকা কৰি কাঢ়ি ল'ব পাৰে আপোনাৰ সৰ্বস্ব। দি যাব পাৰে আইৰ বুকুত সুখ, প্ৰিয়জনক হেৰুৱাৰ মৰ্মান্তিক প্ৰলাপ। সময় ভীষণ সুখী, লুণ্ঠিত মানৱতা, ধূসৰ ভৱিষ্যত।